Good morning, children. How is it going? All are doing well. Okay, today we are going to discuss about the activities of the lesson Frogs at School. Let's start the activities. Activity number 1 A. Put a tick on the correct answer. ইয়াত কিছুমান সেন্টেন্স দিয়া আছে আৰু এই সেন্টেন্সসমূহৰ যিটো কাৰেক্ট হয় সেই কাৰেক্ট সেন্টেন্সটোত তোমালোকে এটা টিক মাৰ্ক দিব লাগে মানে কোনটো ট্ৰু কোনটো ফলছ সেইটো তোমালোকে লিখিব লাগে নাম্বাৰ 1 দিয়া আছে 40 froggies went to school এটো হ'ব ফলছ 20 froggies went to school হেতু শুদ্ধ উক্তি আছিল নাম্বাৰ 2 দিয়া আছে 20 froggies went to school এটো দেখিবা তোমালোকে ট্ৰু ইয়াত এটা টিক মাৰ্ক দিবা নাম্বাৰ 3 দিয়া আছে 30 froggies went to school এটো ফলছ হ'ব নাম্বাৰ 4 দিয়া আছে the best of 20 froggies were all green and clean এটো ফলছ হ'ব নাম্বাৰ 5 the best of 20 froggies were all white and clean এটো তোমালোকে ট্ৰু লিখিবা আৰু নাম্বাৰ 6 দিয়া আছে the best of 20 froggies were all red and clean এটো false লিখিবা activity number 1b fill in the blanks with the appropriate words from the brackets ইয়াত ব্ৰেকেটত কিছুমান শব্দ দিয়া আছে দুটা দুটাকে অপচন দিয়া আছে আৰু তাৰ পৰা শুদ্ধ অপচনটো তোমালোকে বাছি ল'ব লাগে আৰু ইয়াৰ সেন্টেন্সখিনি সম্পূৰ্ণ কৰিব লাগে Number 1 দিয়া আছে the school is down beside a ইয়াত অপচন দুটা আছে dirty rushy pool আৰু এটো লিখিবা তোমালোকে the school is down beside a rushy pool Number 2 the froggies were ইয়াত আছে অপচন দুটা আছে white green coats আৰু এটো তোমালোকে লিখিবা the froggies were green coats Number 3 froggies অপচন আছে run go to school আৰু এটো তোমালোকে লিখিবা froggies go to school Number 4 the poem is written by ইয়াত দুটা অপচন আছে George Cooper আৰু George Cooper আৰু এটো তোমালোকে লিখিবা the poem is written by George Cooper Activity number 2A draw lines to match the rhyming words ইয়াত দুটা সাইডত কেইটামান শব্দ তোমালোকক দিয়া আছে আৰু সেই শব্দবিলাক rhyming word একে সুৰ থকা শব্দসমূহ তোমালোকক আস্তানি মিলাব দিছে ইয়াত আছে এটা সাইডত আছে rule green play আৰু আনটো সাইডত দিয়া আছে clean day pool আৰু এটো তোমালোকে লিখিবা এনে ধৰণে rule pool green clean play day Activity number 2B. Read the poem. Find another word which rhymes with the words rule and pool. এতিয়া কবিতাটো পঢ়ি তোমালোকে rule আৰু pool এই শব্দ দুটাৰ লগত একে সুৰ থকা একে rhyme থকা আন এটা শব্দ তোমালোকে লিখিব লাগে আৰু এটো তোমালোকে লিখিবা school rule আৰু pool শব্দটোৰ লগত একে rhymesৰ আন এটা শব্দ হৈছে school frame a sentence with the new word এতিয়া এই school শব্দটোৰে তোমালোকক এটা বাক্য গঠন কৰিব দিছে আৰু তোমালোকে এটো লিখিবা I like to go to school on time Activity number 3 Let's learn some new words from the poem কবিতাটোত পোৱা কেইটামান নতুন শব্দ জানি লওঁ আহা ইয়াতে আছে rush quick movement towards something কোনো বস্তুৰ ফালে লৰালৰিকৈ কৰা গতি pool a small area of still water এটা সৰু পানীৰ ডুঙা বা পানীৰ ঘুলি activity number 4 arrange the letters to make words ইয়াত কিছুমান শব্দ দিয়া আছে কিন্তু শব্দত যিকেইটা আখৰ আছে যিকেইটা লেটাৰ্স আছে সেইকেইটা বিশৃংখলভাৱে দিয়া আছে আৰু এইখিনি তোমালোকক এৰেঞ্জ কৰিব লাগে আৰু শব্দটো গঠন কৰিব লাগে প্ৰথমটো দিয়া আছে ইউ টি
SDY আৰু এইটো তোমালোকে লিখিবা study STUDY দ্বিতীয়তে আছে TITLLE আৰু এইটো তোমালোকে লিখিবা little LITTLE তৃতীয়তে দিয়া আছে WETYNT আৰু এইটো তোমালোকে লিখিবা 20 TWENTY তাৰ পাছত আছে SEIGGFRO আৰু এইটো তোমালোকে লিখিবা froggies 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 নেক্সট আছে AELCN আৰু এইটো তোমালোকে লিখিবা clean CLEAN নেক্সট আছে HOSCOL আৰু এইটো তোমালোকে লিখিবা school 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 activity number 5 write two other words which mean the same as little তোমালোকক little শব্দটোৰ সৈতে একে মিনিং বুজোৱা আন দুটা শব্দ লিখিব লাগে আৰু এইটো তোমালোকে লিখিব পাৰিবা small আৰু আনটো লিখিবা tiny now friend sentences with each of the words এতিয়া এই নতুনকৈ যে তোমালোকে শব্দ দুটা লিখিলা small and tiny এই শব্দ দুটাৰে তোমালোকক বাক্য গঠন কৰিব দিছে আৰু তোমালোকে এইটো লিখিবা tiny 20 tiny froggies went to school আৰু small লিখিবা 20 tiny froggies went to school wearing small coats activity number 6 rewrite the words given in the table using IES one is done for you ইয়াতে এখন চাৰ্ট দিয়া আছে আৰু ইয়াত কিছুমান শব্দ দিয়া আছে সেই শব্দকেইটাক তোমালোকে IES যোগ দি এটা নতুন শব্দ গঠন কৰিব লাগে আৰু এটা তোমালোকৰ বাবে কৰি দিয়া আছে ইয়াত আছে one more than one এটা বুজাবলৈ আৰু এটাতকৈ অধিক বুজাবলৈ প্ৰথমতে আছে বেবি আৰু এটোত IES যোগ দি হৈছে বেবিজ এটা বেবি বুজাবৰ কাৰণে অকল বেবি আৰু এটাতকৈ বেছি বেবি হলে হেতুক আমি কম বেবিজ তেনেকৈ story আৰু এটোক আমি লিখিম stories fairy fairies berry berries cherry cherries আৰু প্ৰতিটো শব্দতে যেতিয়া আমি more than one কৰিছো আৰু IES যোগ দিছো তেতিয়া আমি কি কৰিছো আমি y টো হলনি কৰি I লিখিছো আৰু তাৰ পাছত ES লগাই দিছো activity number 7 read the two conversations between Ria and her mother ইয়াত ৰিয়া আৰু ৰিয়াৰ মাকৰ কথোপকথন দিয়া আছে আৰু তোমালোকক এখিনি পঢ়িব দিছে নাম্বাৰ A আছে Number 1, have you finished your homework at 6 p.m. আৰু number 2 conversation, real conversation খেটো হৈছে No ma, let me sleep a little. At 7:30 p.m. Number 3 conversation, have you finished it? It is late. আৰু number 4 conversation আছে why do it today? I will do it tomorrow. আৰু number 5 আছে Ria You should do your work on time. Number B conversation at 6 p.m. Number 1 to say have you finished your homework? Number 2 say almost ma. And at 7:30 p.m. Number 3 conversation say I have finished it ma. And number 4 conversation say very good Ria. Now you can do anything you like. Activity number 7C আছে how do you like to do your work later or right away talk to your friend and write the way you like to do your work তোমালোকে তোমালোকৰ কামবিলাক কেনেকৈ কৰি ভাল পোৱা দেৰিকৈ কৰি নে লগে লগে কৰি তোমালোকৰ বন্ধুৰ সৈতে তোমালোকক এই বিষয়ে কথা পাতিব দিছে activity number 8 read It is a 5:45 in the morning. Aman and Ria are busy. They are going to Dibrugarh with their mother to attend a wedding. Their father can't go with them. Aman, Ria, and their mother arrive at the bus station at
7:30. The whole place is full of people. Crowds of people are rushing to catch their buses. Aman, Ria, and their mother are waiting for their bus. The bus arrives at 7:45. Aman, Ria, and their mother get into the bus. Ria takes the window seat. They wait for the bus to leave. Their bus starts to move exactly at 9. Activity number 9. Look at the clocks given below. Choose and write the correct option from the box. 1 is done for you. ইয়াত কেইটামান ক্লকৰ ছবি দিয়া আছে, ঘড়ীৰ ছবি দিয়া আছে আৰু তোমালোকে তলত দিয়া অপশ্যন কেইটাৰ পৰা শুদ্ধ অপশ্যনটো বাছি ল'ব লাগে আৰু ইয়াৰ টাইমটো লিখিব লাগে। ইয়াত তোমালোকৰ সুবিধাৰ্থে এটা কৰি দিয়া আছে। নাম্বাৰ এ আছে, ইয়াত বাজিছে 11:30 আৰু এইটো তোমালোকৰ বাবে কৰি দিয়া আছে, দিছ ইজ 11:30। নাম্বাৰ বি দিয়া আছে, এইটো বাজিছে ইয়াতে 3:15 আৰু তোমালোকে এইটো লিখিবা 3:15। আৰু নাম্বাৰ চি, এইটো বাজিছে 5:45 আৰু এইটো তোমালোকে লিখিবা 5:45। Activity number 10. Write short answers. Number A. Where are Aman, Ria and their mother going? আৰু এইটো তোমালোকে লিখিবা Aman, Ria and their mother are going to Dibrugarh. Number B. Why are they going to Dibrugarh? আৰু এইটো তোমালোকে লিখিবা they are going to Dibrugarh to attend a wedding. Number C. What time do they arrive at the station? এইটো লিখিবা they arrived at 7:30. Number D. At what time does the bus arrive? এইটো লিখিবা the bus arrives at 7:45. Number E. When does the bus start to move? আৰু এইটো লিখিবা their bus starts to move exactly at 9. Activity number 11. Aman and Ria's father couldn't go to Dibrugarh, so he wrote a letter to his uncle. Let's read his letter. Rupnagar, 10/9/2019. Dear Dada, how are you? I am sorry I had to miss Robin's wedding. There is just too much work at the office. I hope the wedding goes off well. My blessings to Robin and his bride. Please convey my best wishes to the newlyweds and my regards to Bo. With love, Diganta. Activity number 12. After Ria came back, she wrote a letter to her friend, but some of the words in her letter are missing. Choose the words from the box and complete the letter. Remember to begin each sentence with a capital letter. ৰিয়া যেতিয়া ঘূৰি আহিছিলে তেতিয়া তাইৰ ফ্ৰেণ্ডলৈ এখন চিঠি লিখিছিলে, কিন্তু সেই চিঠিখনত কেইটামান শব্দ মিচিং হৈ আছে আৰু তোমালোকে সেই বক্সটোৰ পৰা সেই শুদ্ধ শব্দবিলাক উঠাব লাগে আৰু এই লেটাৰটো কমপ্লিট কৰিব লাগে। আৰু তোমালোকক এইটো মনত ৰাখিব দিছে যে প্ৰতিটো বাক্য কেপিটেল লেটাৰ দি আৰম্ভ কৰিব লাগিব। ইয়াতে শব্দকেইটা আছে কনভে, হাউ, উইথ লাভ, ডিয়েৰ আৰু লেটাৰটো আছে মোহনবাৰী 24/9/2019। ইয়াতে মিচিং ৱৰ্ডটো তোমালোকে লিখিবা ডিয়েৰ বৰ্ণালী। ইয়াত বৰ্ণালী আছে আৰু তোমালোকে মিচিং ৱৰ্ড লিখিবা ডিয়েৰ বৰ্ণালী। আৰু নেক্সট যিটো চেণ্টেঞ্চ আছে সেইটো আৰ ইউ আছে আৰু এইটো তোমালোকে লিখিবা হাউ আৰ ইউ। হোপ ইউ আৰ ফাইন। There will be an art competition in
MG LP School on the 10th of next month at 10 a.m. Let us take part in the competition. We should reach there by 9 a.m. Please be on time. Next sentence to আছে do ইয়াত blanks এটা আছে আৰু ইয়াত তোমালোকে শুদ্ধ wordটো লিখিব লাগে আৰু এটো লিখিবা do convey my regards to uncle and auntie আৰু last যেটো word হেতু তোমালোকে লিখিবা with love Ria. Activity number 13. Think and say. I am usually made of paper. I carry your words day and night. You close me up with glue. You put a stamp on me too. এটো তোমালোকক ভাবিবলৈ দিছে আৰু লিখিবলৈ দিছে আৰু এটো তোমালোকে লিখিবা I am an ইয়াতে wordটো দিয়া আছে কিন্তু wordৰ যিবিলাক লেটাৰ সেইবিলাক পাজল হিচাপে দিয়া আছে আৰু এটো তোমালোকে অ্যাৰেঞ্জ কৰি লিখিব লাগিব আৰু এটো হ'ব envelope ENVELOPE envelope. Activity number 14. Read what Aman and Ria did after getting down from the bus. Aman and Ria busor pora nami ki korisile. First, Ria and Aman got down from the bus. Next, they collected their luggage. Then they booked an auto rickshaw from the auto rickshaw stand. They got up onto the auto rickshaw and finally they reached their uncle's home. ইয়াতে ছবি কেইখন দিয়া আছে তোমালোকৰ বুজিবৰ কাৰণে ফাৰ্স্ট হিয়তে কি কৰিছিলে Aman and Ria got down from the bus. Next কি কৰিছিলে they collected their luggage আৰু third picture টোত আছে they booked an auto rickshaw from the auto rickshaw stand আৰু finally হিয়তে কি কৰিছে they reached their uncle's home. Activity number 15. Make new words. Write the new word. ইয়াতে পোষ্ট এই শব্দটোৰ লগত আৰু কেইটামান শব্দ লগ লগাই তোমালোকক নতুন কেইটামান শব্দ গঠন কৰিব দিছে আৰু এইটো তোমালোকে নাম্বাৰ 1 লিখিবা পোষ্ট অফিস, নাম্বাৰ 2 পোষ্ট কাৰ্ড আৰু নাম্বাৰ 3 পোষ্টম্যান. Activity number 16. Read the sentences. ইয়াত কেইটামান বাক্য দিয়া আছে যিবিলাক তোমালোকক পঢ়িব দিছে. Aman and Ria were busy. ইয়াত and শব্দটোৰ তলত আন্ডাৰলাইন কৰা আছে. It was 7:30 when they reached the station. আৰু ইয়াত when শব্দটোত আন্ডাৰলাইন কৰা আছে. My mother was not well, so I could not go with you. ইয়াত so শব্দটোৰ তলত আন্ডাৰলাইন কৰা আছে. Now fill in the letters in the word below to know what these underlined words are called. এতিয়া তোমালোকক তলৰ শব্দটোত মিসিং লেটাৰখিনি ভৰাই শব্দটো সম্পূৰ্ণ কৰিব দিছে আৰু তোমালোকক এইটো জানিবলৈ দিছে যে এই আন্ডাৰলাইন কৰা শব্দকেইটাই কি বুজাইছে, সেই শব্দবিলাকক কি বুলি কোৱা হয়. Words that join two sentences are called. আৰু এইটো তোমালোকে লিখিবা মিসিং লেটাৰ্ছ বিলাক লিখিবা CONJUNCTIONS conjunctions. এই জয়নিং ওয়ার্ড বিলাকক কোৱা হয় conjunctions বুলি. তাৰ মানে যিবোৰ শব্দই দুটা সেন্টেন্স বা দুটাতকৈ বেছি সেন্টেন্স লগ লগাই সেই শব্দবোৰক conjunctions বুলি কোৱা হয়. আৰু ইয়াত তোমালোকৰ সুবিধাৰ্থে কেইটামান উদাহৰণ দি দিয়া হৈছে. ইয়াতে আছে conjunction, কোনবিলাক শব্দ conjunction বুলি কওঁ আমি and, which, due to, but, so, when. এই শব্দবোৰক আমি conjunction বুলি কওঁ কাৰণ এই শব্দকেইটা কি কৰে দুটা বাক্য একেলগ কৰে. Activity number 17. Join the sentences using the word from the box. One is done for you. ইয়াত কেইটামান বাক্য দিয়া আছে, সেই বাক্যকেইটা তোমালোকে বক্সত থকা শব্দৰ সহায়ত
একেলগ কৰি লিখিব লাগে জয়েন কৰি লিখিব লাগে মানে ইয়াত কেইটামান কনজাংশন দিয়া আছে আৰু সেই কনজাংশনেৰে তোমালোকক দুটা বাক্য একেলগ কৰিব দিছে আৰু এটা তোমালোকৰ সুবিধাৰ্থে ইয়াত কৰি দিয়া হৈছে 1 নম্বৰ সেন্টেন্স আছে আমান went to ডিব্ৰুগড় 2 নম্বৰ সেন্টেন্স আছে ৰিয়া went to ডিব্ৰুগড় আৰু এই দুটাক জয়েন কৰি লিখা হৈছে আমান and ৰিয়া went to ডিব্ৰুগড় Number B, number 1 sentence আছে Ria can't sing. Number 2 sentence আছে Ria loves singing. আৰু এইটো তোমালোকে লিখিবা Ria can't sing but she loves singing. Number C আছে number 1 sentence টো আছে Ria worked hard. আৰু number 2 sentence আছে Ria did not get a prize. আৰু এইটো তোমালোকে লিখিব পাৰিবা এইটো দুই ধৰণে লিখিব পাৰিবা but ইউজ কৰি লিখিব পাৰিবা নাইবা yet ইউজ কৰি লিখিব পাৰিবা এটো লিখিবা তোমালোকে Ria worked hard but she did not get a prize আৰু এটো এনেকৈ লিখিব পাৰিবা Ria worked hard yet she did not get a prize Number D আছে number 1 sentence টো আছে Aman may go to Dibrugarh আৰু number 2 sentence টো আছে Aman may go to Jorhat আৰু এটো তোমালোকে লিখিবা Aman may go to either Jorhat or Dibrugarh. Activity number 18. Answer the following to complete the diary entry of Ria. One is done for you. ইয়াত কেইটামান কুৱেশ্যন দিয়া আছে আৰু সেই কুৱেশ্যন কেইটাৰ আনসাৰ তোমালোকে দিব লাগে ৰিয়াৰ ডায়েৰী এন্ট্ৰিৰ কাৰণে নাম্বাৰ এ দিয়া আছে when did Ria go to Dibrugarh and with whom আৰু এইটো তোমালোকে লিখিবা I went to Dibrugarh with my brother and mother যেহেতু এটো ৰিয়াৰ ডায়েৰী এন্ট্ৰিৰ কাৰণে কুৱেশ্যনটো কৰা হৈছে সেই কাৰণে ইয়াত তোমালোকে I বুলি লিখিবা ৰিয়া বুলি নহয় I বুলি লিখিবা I went to Dibrugarh with my brother and mother এইটো তোমালোকৰ সুবিধাৰ্থে কৰি দিয়া হৈছে আৰু নাম্বাৰ বি আছে why did she go there এইটো তোমালোকে লিখিবা I went there to attend a wedding. Number C আছে what was she waiting for and with whom? আৰু এইটো লিখিবা I was waiting for bus with my mother and brother. Number D which seat did she take? আৰু এইটো লিখিবা I take the window seat. Activity number 19 Let's read this passage. ইয়াত এটা passage দিয়া আছে হেতু তোমালোকক পঢ়িব দিছে It is 8:30 in the evening. The large crowd of wedding guests is still there. Aman's cousin is wearing a light green shirt. Ria is wearing a very nice dress. She is wearing a red frock. Aman and Ria's mother is very happy. She meets many of her old friends. She sings beautiful marriage songs with her friends. Now, underline the describing words in the passage. Count the words and write the number. এতিয়া এই পেছেজটোত তোমালোকক বৰ্ণনামূলক শব্দবিলাক তোমালোকক আন্ডাৰলাইন কৰিব দিছে আৰু ইয়াত তোমালোকে পাবা ফাৰ্স্ট সেন্টেন্সটোত লাৰ্জ ক্ৰাউড লাৰ্জ শব্দটোৱে ক্ৰাউড শব্দটোক ডেছক্ৰাইব কৰিছে আৰু এইটো হ'ব এটা ডেছক্ৰাইবিং ৱৰ্ড আৰু এইটো তোমালোকে আন্ডাৰলাইন কৰিবা সেকেন্ড সেন্টেন্সটোত wearing a light green shirt ইয়াত গ্ৰীন কালাৰটোক ডেছক্ৰাইব কৰিছে লাইট ৱৰ্ডটোৱে আৰু এইটো তোমালোকে আন্ডাৰলাইন কৰিবা থাৰ্ড সেন্টেন্সটোত Ria is wearing a very nice dress ইয়াত নাইস শব্দটোৱে ড্ৰেছ ৱৰ্ডটোক ডেছক্ৰাইব কৰিছে আৰু এইটো তোমালোকে আন্ডাৰলাইন কৰিবা নাইস ৱৰ্ডটো তাৰ পাছত আছে next যিটো সেন্টেন্স হেতুত আছে Aman and Ria's mother is very happy আৰু happy এই শব্দটো তোমালোকে আন্ডাৰলাইন কৰিবা এটো হৈছে এটা describing word she meets many of her old friends ইয়াত friend শব্দটো ডেছক্ৰাইব কৰিছে old শব্দটোৱে গতিকে old টো তোমালোকে আন্ডাৰলাইন কৰিবা এটো এটা describing word আৰু লাষ্ট যিটো সেন্টেন্স আছে হেতুত beautiful শব্দটো এটা describing word
আৰু এটো তোমালকে আন্ডাৰলাইন কৰিবা ইয়াতে দিয়া আছে কাউন্ট দ্য ওয়ার্ডস এন্ড রাইট দ্য নাম্বারস ইয়াতে তোমালকে কেইটা ডেসক্রাইবিং ওয়ার্ডস পালা হেতু তোমালকক লিখিব লাগে আৰু ইয়াত তোমালকে পাইছা 1 2 3 4 5 6 ইয়াতে 6টা ডেসক্রাইবিং ওয়ার্ডস পাইছা গতিকে তোমালকে ইয়াত লিখিবা 6 Activity number 20. Read the following instructions and complete the task. ইয়াত কেইটামান instruction দিয়া আছে আৰু সেই instruction মতে তোমালোকে টাস্কখিনি কামখিনি কৰিব লাগে। Take a pencil. এডাল পেন্সিল লোৱা। এইটো instruction তোমালোকে ফলো কৰিব লাগে। Start from the box where Runima is sitting. ইয়াতে বক্স এটা আছে আৰু এই বক্সটোত ছোৱালী এজনীৰ ছবি দিয়া আছে আৰু তোমালোকক পেন্সিলডাল লৈ এই বক্সটো যিটো বক্সত ছোৱালীজনী বহি আছে সেই বক্সটোৰ পৰা ষ্টাৰ্ট কৰিব দিছে Draw a flower to her left and a tree to her right. ছবিখনৰ তাইৰ লেফট সাইডে তোমালোকক এটা ফুল আঁকিব দিছে আৰু ৰাইট সাইডে এজোপা গছ আঁকিব দিছে Go back to Runima. Draw a pen in the box above her and a fluid in the box below her. তোমালোকক আকৌ ৰুণিমালে ঘূৰি যাব দিছে আৰু ৰুণিমাৰ যেটো ওপৰৰ যেটো বক্স আছে সেই বক্সটোত তোমালোকক এটা পেন অঙ্কন কৰিব দিছে এটা কলম আঁকিব দিছে আৰু যেটো তলৰ বাকচ আছে তাত ফ্লুইড আঁকিব দিছে এটা ফলৰ ছবি আঁকিব দিছে Go to the box with a tree আৰু যেটো বক্সত তোমালোকে গছ আঁকিছিলা সেই বক্সত যাব দিছে Draw a pencil in the box below it সেই বক্সটোৰ তলত তোমালোকক এটা পেন্সিল আঁকিব দিছে Go to the box with the tree and draw a book in the box above it যেটো তোমালোকে ট্ৰীটো অঙ্কন কৰিছা গছজোপা অঙ্কন কৰিছা তাৰ ওপৰৰ বক্সটোত তোমালোকক এখন কিতাপ আঁকিব দিছে Go to the box with the flower and draw a sharpener in the box above it. যেটো বক্সত তোমালোকে ফুল আঁকিছিলা সেই ফুল আঁকা বাকচটোৰ ওপৰৰ বাকচটোত এটা sharpener আঁকিব দিছে তোমালোকক Now go to the box with the fluid and draw a bottle in the box beside it. আৰু এতিয়া তোমালোকে যেটো ফল আঁকিছিলা সেই বাকচটোত যাব দিছে আৰু সেই বাকচটোৰ কাষত যেটো বাকচ আছে তাত তোমালোকক এটা বটল আঁকিব দিছে Okay, we have done all the activities of the lesson Frogs at School.